আবেলি 4টা বজাত এই জালুকবাৰীৰ পৰা আমাৰ সৰু ভাইটিটোৱে ভাড়া লৈ আহিছে ভৱানীপুৰলৈ। লৈ অহাৰ পিছত তাৰ পৰা মানে মানে এনেকুৱা হৈছে মানে তাৰ পৰা মানে কোনো সংযোগো পোৱা নাই, পোৱা নাই। তাৰপিছত তাৰ শহুৰ বুঢ়াই ৰাতি মোটামুটি 19 তাৰিখে ৰাতিপুৱা আমাক ফোন কৰিছে যে জোৱাই যে নাই। মই ক'লো কি হ'ল, জোৱাই যে নাই, কয় কিবা হৈছে। মই ক'লোঁ যে হ'ব, মই তেনেহ'লে এটা কাম কৰক, নাই যদি তেনেহ'লে মই এইফালে ফোন কৰি চাওঁ ক'ত এইফালে যদি ভাড়া লৈ গৈছে, লগ বন্ধু আছে, মই ফোন কৰি চাওঁ। ফোন কৰি চাওঁ মানে তাৰপিছত আৰু ইয়াকো ফোন কৰি আছোঁ, কোনো মানে পোৱা নাই, মানে ফোনত যোগাযোগ পোৱা নাই। আৰু লগত মানে আছিল তাৰ লগত বাঁহৰ মালিক যিটো আছে প্ৰমোদ, আমি টুকলাৰত পাইছোঁ যে প্ৰমোদ দা বৰাগাঁও বুলি লেখা আছে। আপোনালোকে জানে নেকি তেওঁৰ লগত আছে বুলি? নাই, আমি নাজানো, কিন্তু সেই মানুহটোক সদায় মানে যেতিয়াই আহে ভাড়া লৈ আহে আৰু মানে মাহৰ ওপৰত মানে কিমান টকা বা ভাড়া সিহঁতে মানে বন্দবস্ত কৰি লৈছিল। জালুকবাৰীৰ পৰা 18 তাৰিখে মানে আবেলি 4টা বজাত নিজা গাড়ী হয়। আৰু মালিগাঁৱতো মানে নিজা দোকান আছে, দোকান কৰি আছিল। মানে ইফালে মানে বাঁহৰ মালিকৰ লগত আপ-ডাউন কৰি আছিল। মানে এনেকুৱা আৰু গম পাওঁ, ক'ত বাঁহ কিনিছে বা কিবা কৰিছে আমি একো গম নাপাওঁ। আমি দিছোঁ থানাত, আপোনাৰ জালুকবাৰী থানাত যিটো আউটপোষ্ট আছে সেইটো থানাত দিছোঁ। সিহঁতে কৈছে আমি গোটেইকেইটা থানাত আমি লগ মেইল কৰি দি আছোঁ আৰু DC কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ আমি লোকেশ্যন লৈ কেনে টেষ্ট কৰি আছোঁ। এতিয়ালৈকে ধৰকচোন আমি পৰহি দিনা কৰিলোঁ, কৰাৰ পিছত কালিও একো খবৰ নাপালোঁ। আজি দিনটো গ'ল, কিন্তু এতিয়ালৈকে কোনো খবৰ নাপালোঁ আমি। মোৰ সৰু ভাইটি হয়, মকবুল হুছেইন। এতিয়া সন্দেহ ধৰক মই লগত দুটা মানুহ, এই যে তাৰ লগত যে মানুহ আহিছিল সিহঁতৰো সন্দেহ, বা ধৰকচোন এতিয়া কথামতে সিহঁতৰ শহুৰক মানে কথাত আমি ওলট পালট পাইছোঁ। যেনেকুৱা কৈছে এক জেগাত মানে ফেঙুৱাত এটা জেগাত ফোন কৰিছিল, ফোন কৰাতে আপোনাৰ কি কৈছে যে আমাক 9টা বজাত ভৱানীপুৰৰ পৰা সিহঁতে কথা পাতিছে। ইয়াৰ শহুৰে আমাৰ এই মামাৰ ল'ৰা ৰাজীবুল। তো পাতাৰ পিছত সি এনেকৈ কৈছে। আৰু আমাৰ যিটো আছে এই সৰু ভাইটিটো শহুৰটো আছে, সি কৈছে যে আমি কথা পাতিছোঁ যে 10টা বজাত যে পাঠশালাত আছে বুলি। তাৰপিছত বোলে 12টা বজাতো ফোন কৰিছে। ফোন কৰাৰ পিছত বোলে কয় আমি পাঠশালাত ৰুটি খাই আছোঁ। তাৰপিছত বোলে আৰু ৰাতি বোলে 2টা বজাতো বোলে ফোন কৰিছে। কৰাৰ পিছত মানে কৈছে যে মোক ক'ত লৈ আহিছে মই গম নাপাওঁ। এইটো কথা কৈছে আমাৰ যিটো সৰু ভাইটি শহুৰ আছে, শহুৰটোৱে কৈছে। কিন্তু ধৰকচোন ইমানখিনি লৈ গৈছিল মানে এই মানুহটোকে লৈ ভাড়া লৈ আহিছিল। এই মানে ফোনত যোগাযোগ হৈছে তাৰ শহুৰৰ লগত, বাছ এইখিনিয়ে।